কবিতাৰ শিৰোনাম ধৰ্ষিতাৰ বিননি। কবি দীপ দীপাংকৰ লাহন। মা, মোক চিনি পাইছানে? মই তোমাৰ মৰমৰ জীয়ৰী। মই এতিয়া তোমালোকৰ মৰমৰ হৈ থকা নাই অ' মা। মা, মই এতিয়া এজনী ধৰ্ষিতা। কিছুমান মানৱৰূপী দানৱৰ হ'লো মই কামনাৰ বলি। মোৰ বৰ কষ্ট হৈছে অ' মা। কোনে শুনিব মোৰ ভগ্ন হৃদয়ৰ কৰুণ বিননি? দেউতা, মোক ভুল নুবুজিবা। মই এতিয়া তোমালোকৰ হিয়াৰ আমঠু হৈ থকা নাই। হৈ থকা নাই দাদা বাইদেউ আলাসৰ ভগ্নী। মা, দেউতা, মোক শান্তি লাগে। মোৰ আত্মাই এতিয়া ন্যায় বিচাৰে। পাবনে শাস্তি সেই নৰপিশাচ নৰাধমে? হেৰু আইনৰ সুৰক্ষা বাহিনী। পৰিবনে কাণত তহঁতৰ সেই নৰপিশাচ কেইটাৰ হাতৰ পৰা নিজকে বচাবলৈ কৰা মই অনুৰোধৰ কাতৰ চিঞৰ? পাৰিবিনে কৰিব পুৰ মোৰ আধৰুৱা জীৱনৰ ভগ্ন স্বপ্ন? কাবৌ কৰিছিলোঁ মই, মোক নামাৰিবি, মোক যাবলৈ দে। কিন্তু সেই নৰপিশাচ কেইটাই মোৰ অনুৰোধৰ কাতৰ চিঞৰ নুশুনিলে। বৰঞ্চ মোৰ শৰীৰটোৰ লগত খেলিলে সিহঁতে মৃত্যুৰ তাণ্ডৱ। নাপালোঁ ন্যায় মই, নাপালোঁ মই মুক্তি। নিষ্ঠুৰ ভগৱান, নুশুনিলা মোৰ কৰুণ বিননি। এজনী ধৰ্ষিতাৰ বিননি কিয় নুশুনিলা ভগৱান? মই এজনী ধৰ্ষিতাই কৈছোঁ, মোক ন্যায় লাগে। ধন্যবাদ।